নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড়ত আৰু এয়া হৈছে ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ। উৰিষ্যাৰ পুৰীত থকা জগন্নাথ মন্দিৰৰ আৰ্হিতেই এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে। অৱশ্যে পুৰীৰ মূল জগন্নাথ মন্দিৰটোতকৈ এইটোৰ আকাৰ কিছু পৰিমাণে সৰু। এক সুন্দৰ মনোমোহা পৰিৱেশে বিৰাজ কৰি আছে এই মন্দিৰটোৰ চৌহদ। আৰু এই মন্দিৰটোলৈ দৈনিক যথেষ্ট সংখ্যক ভক্ত দৰ্শনাৰ্থীৰো আগমন ঘটে। এই জগন্নাথ মন্দিৰটোৰ আন এটা বিশেষত্ব হৈছে যে এই মন্দিৰৰ চৌহদত লক্ষ্মী, সৰস্বতী, গণেশ, শিৱ, প্ৰভু ৰামচন্দ্ৰ আদিকে ধৰি হিন্দুসকলৰ আন দেৱ দেৱীসকলৰো পূজা অৰ্চনাৰ বাবে সুকীয়াকৈ মন্দিৰসমূহ আছে।